সেহনাজ ব্লগৰ নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি এটা নতুন ভিডিঅ'লৈ মই আহিছো আৰু এতিয়া প্ৰায় 11টা মানে বাজিলে। ৰ'দো দিছে আজি, সেইটো কাৰণে ভাবিলো আমি ৰাবাব টেঙা খাওঁ আজি। এইফালে মোৰ মিষ্টাৰে ৰাবাব টেঙা পাৰিব লৈছে, তেওঁ যেহেতু আমাৰ ঘৰতে আছে, ঘৰৰে খাম ৰাবাব টেঙা। এয়া তেওঁ ৰাবাব টেঙা পাৰিছে আৰু এয়া যেহেতু মানে পুখুৰীৰ চাইডতে আছে ন গছজোপা, সেইটো কাৰণে পুখুৰীত পৰি গ'ল দেখিছেনে। আৰু এইটো হৈছে আমাৰ ঘৰৰ পুখুৰী। আবায়ে ইয়াৰ পুখুৰীটোত মানে এনেদৰে নেট দি দিছে, ওপৰত জাল দি দিছে, কাৰণ মাছবোৰ সৰু সৰু হৈ আছে আৰু বগলী মাছবোৰ খাবলৈ আহে। আৰু মই কেতিয়াবা বৰশী বাওঁ ইয়াত। এয়া ৰাবাব টেঙা পাৰি আনিলে তেওঁ। ৰাবাব টেঙা পাৰি হৈ গ'ল। এতিয়া আমাক জলকীয়া লাগিব, ঘৰতে আমাৰ জলকীয়া আছে। আৰু মোৰ পিছফালে এয়া দেখিছেনে, আমাৰ এখন বাৰী হয়, পাচলি বাৰী। আবায়ে ইয়াতে বিজি হৈ থাকে, আজৰি সময়ত কি কৰিব, সেইকাৰণে আজৰি সময়ত আৰু আবায়ে এয়া পাচলি খেতি কৰে। ইয়াতে কোমোৰা লাগিছে, তাৰপিছতে ভোল আৰু ৰঙালাও, এনেকৈ ছিজনৰ যিখিনি পাচলি আমাৰ ঘৰতে কৰে আৰু আবায়ে ঘৰৰ পাচলিয়ে খোৱা হয় প্ৰায়। আৰু এয়া দেখিছেনে কোমোৰা লাগিছে, কোমোৰা এয়া আবায়ে অলপ বুঢ়া হবলৈ দিছে। আৰু এয়া দেখিছে ৰঙালাও, এতিয়া যিহেতু ৰঙালাও লাগিবলৈ ষ্টাৰ্ট হৈছেহে। আৰু এয়া হৈছে ভোল, এইফালে অমিতা লাগি আছে। আৰু এয়া হৈছে কাজি নেমু। এইফালে এয়া হালধি, হালধি আমাৰ ঘৰতে কৰে খেতি আবায়ে। মোৰ পিছফালে এয়া তামোল গছত পাণ বগাই আছে, এইফালেও আছে আৰু এইফালে এজোপা। এইজোপা হৈছে মধুৰি আৰু এয়া হৈছে আমলখি, আমলখি লাগিছে। আৰু এয়া হৈছে বেঙেনা। ৰাবাব টেঙা পৰা হৈ গ'ল আৰু জলকীয়াও আনিলো, আৰু এতিয়া আমি ৰাবাব টেঙাটো কাটি খাওঁগে। আৰু আমাৰ টেঙা কাটি হৈ গ'ল, এতিয়া আমি টেঙা খাব লৈছো। মোৰ ভিডিঅ'টো যদি ভাল লাগিলে তেনেহলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব আৰু শ্বেয়াৰ কমেন্ট কৰিব। থেংক ইউ।